নমস্কাৰ। চাকৰি বিচাৰি ভাগৰি পৰা ডেকা বন্ধুসকলৰ মনৰ কথাৰে এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আহকচোন আমি সকলোৱে কবিতাটি একেলগে উপভোগ কৰোঁ। কবিতাৰ শিৰোনাম চাকৰি। ছাৰ, চাকৰিটো মই নাপাওঁৱেই, যিহেতু আপুনি সমকামী নহয়। কিয়নো আপুনি গাভৰুৰ অন্তৰ্বাস খুলিহে প্ৰদান কৰে নিযুক্তি পত্ৰ, আৰু টেবুলৰ তলেৰে দিবলৈও মাৰ কাণৰ হাতৰ বেছিও সিমানখিনি নহয়, যিমানখিনিত আপুনি সন্তুষ্ট হয়। অথচ বৰ জৰুৰী আছিল এটা চাকৰি। দেউতাৰ পেঞ্চনৰ টকাৰে আৰু নচলে ঘৰ। সৰু থাকোঁতে তেওঁৱেই শিকাইছিল, পঢ়া শুনা কৰে যিয়ে ঘোঁৰা গাড়ীত উঠে সিয়ে। বিশ্বাস কৰক, ইণ্টাৰভিউ দিবলৈ চিটি বাছৰ ভাড়া খুজি আজি যেতিয়া মাৰ কাষত থিয় হওঁ, নিজকে কষ্ট লগা ভিখাৰী যেন লাগে ছাৰ। আচলতে কিমান প্ৰয়োজন চাকৰি এটাৰ। থাকক দিয়ক, সেইবোৰ বৰ পুৰণি কথা। শিক্ষকৰ আছিলোঁ প্ৰিয় ছাত্ৰ, পঢ়াত চোকা বাবেই নেকি চুবুৰীয়াৰ আদৰ্শ। MA পাছ কৰি ঘৰৰ বোজা। নাই তত্ত্ব চহৰত খোজকাঢ়ি কল্ড ড্ৰিংকছ নাখাওঁ। প্ৰেম কৰাৰ বিলাসিতা আমাৰনো কেনেকৈ থাকিব পাৰে ছাৰ। হজম কৰিবলৈ শিকি গৈছোঁ অৱজ্ঞা অনাদৰ। অফিচে কিমান নবাব নবাবী মেছাজ, এটা হাঁহিৰে ঢাকি থওঁ ক্ষুদ্ৰাৰ্থ ক্ষোভ। বহুদিন হ'ল ছাৰ, পৰিয়ালৰ সকলোৰে সৈতে একেলগে এসাঁজ নোখোৱাৰ। নিশা চোৰৰ দৰে আহি খাই শুই থাকোঁ সাজি থোৱা ভাত। পেপাৰ কাটিং কৰিছোঁ, দৌৰিছোঁ, ধুইছোঁ আৰু ইস্ত্ৰি কৰিছোঁ একেটা চাৰ্ট। আমাৰ বাবে প্ৰেছাৰ দিবলৈ কোনো নাই ছাৰ। মা বেহেনৰ গালি দিবলৈ মন যায় ছাৰ আপোনাক, চোলাৰ কলাৰত ধৰি ঠেকেচি দিবলৈ। তথাপিতো হাতযোৰ কৰি সহানুভূতি বিচাৰোঁ। অনুনয়ৰ সুৰত সোধোঁ, কামটো হ'বগৈনে ছাৰ। ফাৰ্ষ্ট ক্লাছ পাবৰ দিনা ভনীয়ে চুবুৰীয়াক খুৱাইছিল চাহ। সিদিনাৰ হাঁহি তাইৰ ওঠত আকৌ এবাৰ চাব বিচাৰোঁ ছাৰ। সৰু মানুহ ছাৰ, সৰু সৰু আশা। ফৰেনটো নালাগে, গুৱাহাটীত মাটি নালাগে, কোঠালি ভৰিব নালাগে ইম্পৰ্টেড সামগ্ৰীৰে। চাকৰি এটা লাগে ছাৰ, কেৱল জীয়াই থাকিবৰ বাবে।